নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰথমটো খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিকিউৰিটি টিমৰ বিষয়ে। হয়, ইণ্ডিয়াৰ ফাৰ্ষ্ট ফিমেল বডিগাৰ্ড যোনে নৰেন্দ্ৰ মোদীৰ এছপিজি অৰ্থাৎ স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপত স্থান পাবলৈ সক্ষম হৈছে। আৰু এই ফিমেল বডিগাৰ্ড গৰাকী হয় মণিপুৰৰ আৰু নাম হৈছে আদাছো কাপেছা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এছপিজি টিমৰ ইণ্ডিয়াৰ প্ৰথমগৰাকী ফিমেল বডিগাৰ্ড হোৱাৰ লগতে আৰু তেওঁ নৰ্থ ইষ্টৰো হয়, যিহেতু নৰ্থ ইষ্টৰ বাবেও এক গৌৰৱৰ কথা। এতিয়া নেক্সট খবৰটো হৈছে ইলন মাস্কৰ বিষয়ে। ইলন মাস্ককতো সকলোৱে জানে। সেই ইলন মাস্কে এইবাৰ AI গাৰ্লফ্ৰেণ্ড লঞ্চ কৰি আছে। ইলন মাস্কৰ AI গাৰ্লফ্ৰেণ্ড লঞ্চ কৰাৰ এটাই উদ্দেশ্য হৈছে যে যোনবিলাক মানুহে অকলশৰীয়া অনুভৱ কৰে, কাৰোবাৰ লগত কথা পাতিব বিচাৰে আৰু নিজৰ লোনলিনেছটো দূৰ কৰিব বিচাৰে, সেইসকল ব্যক্তিৰ বাবে এই ফিচাৰ্ছটো আনিবলৈ গৈ আছে। ইলন মাস্কেও কি কৰি থাকে ক'বই নোৱাৰি, সদায় নতুন নতুন ফিচাৰ্ছ আনিবলৈ চেষ্টা কৰে। বাকী এইটো ফিচাৰ্ছ কেতিয়ালৈকে আহিব এতিয়ালৈকে কোনো আপডেট পোৱা নাই। মই আপডেট পালে ভিডিঅ' যোগেৰে আপোনালোকক জনাই দিম। নেক্সট খবৰটো হৈছে ৰাজাত দালালৰ বিষয়ে। ৰাজাত দালালক ECLৰ পৰা ওলাই দিছে। যোনে যোনে ECL চাই গমে পাইছিল যে ৰাজাত দালালে এলভিছ যাদৱৰ টীম হাৰিয়ানাৰ পৰা খেলিছিল, কিন্তু এইবাৰ ৰাজাত দালালে লক্ষ্ণৌৰ পৰা খেলা কথা আছিল। কিন্তু ৰাজাত দালালক ECLৰ পৰা ওলাই দিছে। এই ক্ষেত্ৰত ECLৰ এটা অফিচিয়েল ষ্টেটমেণ্ট আহিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে এইটো ডিচিজন এইকাৰণে লৈছে যে ৰাজাত দালালে কণ্ট্ৰেক্ট ভায়োলেট কৰিছে। আৰু কণ্ট্ৰেক্টটো হ'ল যে ৰাজাত দালালে যিহেতু ECL খেলিব, সেইকাৰণে ECLৰ লগত ৰাজাত দালালে চাইন হৈ আছে। কিন্তু সেই সময়তে ৰাজাত দালালে কি কৰিলে, ECLৰ দৰে এটা চিমিলাৰ লিগতো কণ্ট্ৰেক্ট চাইন কৰিলে। আৰু এই কণ্ট্ৰেক্ট চাইন কৰাৰ আগতে ECL টিমৰ পৰা কোনো পাৰ্মিশ্যন নল'লে। আৰু ECLেও জনাইছে যে তেওঁলোকে কণ্ট্ৰেক্ট চাইনৰ ক্ষেত্ৰত বহুত চিৰিয়াছ আছে, সেইকাৰণে ৰাজাত দালালক ECLৰ পৰা বাহিৰ কৰিব লগা হ'ল। এতিয়া নেক্সট খবৰটো দিবলৈ ওলাইছোঁ এখন অসমীয়া চলচ্চিত্ৰৰ বিষয়ে, আৰু চলচ্চিত্ৰখনৰ নাম হৈছে যোদ্ধা দ্য ৱাৰিয়াৰ লাইফ। জুবিনদাৰ সংগীতেৰে, ভাস্কৰ গোস্বামীৰ পৰিচালনাৰে আৰু জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ তালুকদাৰৰ অভিনয়ৰে এক সুন্দৰ নিবেদন। আৰু গীত পৰিৱেশন কৰিছে জামুগুৰি হাটৰ বোৱাৰী জনপ্ৰিয় কণ্ঠশিল্পী সংগীতা হাজৰিকাই। চিনেমাখনৰ গীত আৰু টিজাৰ ইতিমধ্যে মুকলি কৰা হৈছে। বাকী এতিয়া চিনেমাখন ৰিলিজ হ'ব 22 আগষ্ট তাৰিখে। যোদ্ধা চাবলৈ কোনে কোনে এক্সাইটেড হৈছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। নেক্সট এতিয়া কোনো ধৰণৰ খবৰ নহয়, এটা ভিডিঅ' দেখাবলৈ গৈ আছোঁ। ইনষ্টাগ্ৰামত ধুনীয়া এটা ৰীল ভাইৰেল হৈ আছে। বিদ্যালয় এখনৰ এগৰাকী শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত গীতৰ মাজেৰে এক মৰম লগা দৃশ্য দেখিবলৈ পোৱা গৈছে। ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব। স্ক্ৰীণত ভিডিঅ'টো দি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ। ধন্যবাদ।